নমস্কাৰ খবৰনিৰ ষ্টুডিঅত মই দিছা কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়াত কাৰ্যকৰ্তাসকলৰ পবিত্ৰ স্মৃতিত আজি পুথিমাৰী বাৰুৱাৰী পূজাখলাত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় এই সভাত কমলপুৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আৰু কাৰ্যকৰ্তা উপস্থিত থাকে উত্তৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত কমলপুৰ আৰু বিহদিয়া জাজিকোনা মণ্ডলৰ সহযোগত পুথিমাৰী বাৰুৱাৰী পূজাখলাত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভাত কমলপুৰ আৰু বিহদিয়া জাজিকোনা মণ্ডলৰ প্ৰয়াত কাৰ্যকৰ্তাসকলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাত তেওঁলোকৰ ত্যাগ আৰু পৰিশ্ৰমৰ শলাগ লৈ সাংসদ দিলীপ শইকীয়াই স্মৃতিচাৰণ সভাত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰ গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ তথা কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদৱ ডেকা নৱনিৰ্বাচিত ৰাজ্যিক সম্পাদক বেণুধৰ নাথ জিলা কাৰ্যনিৰ্বাহক দিগন্ত কলিতা উত্তৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক হৃদয় কুমাৰ দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল সাংসদ দিলীপ শইকীয়াই আগন্তুক বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী সমীক্ষাৰ কথা এনেদৰে উল্লেখ কৰে ভাৰতীয় জনতা পাৰ্টি কমলপুৰ সমষ্টিত তো আগতে ইয়াৰ উদাহৰণ প্ৰস্তুত কৰি থৈছে যি মূলা বাঢ়ে তাৰ দুপৰতে চিন 2011 চনতেই মূলা যে বাঢ়িছে মূলা যে তলত ডাঙৰ হৈছে তাৰ প্ৰমাণ 2011 চনতে পাইছোঁ গতিকে 2021 চনত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ যি মনৰ ইচ্ছা আকাংক্ষা আৰু সাধাৰণ জনতাৰ যিটো ইচ্ছা আকাংক্ষা বা মনৰ উমান সেইটো আমি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সমিতিক আমি অৱগত কৰাম আৰু তেওঁলোকে এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰিব নৱনিৰ্বাচিত ৰাজ্যিক সম্পাদক বেণুধৰ নাথে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে নিশ্চিতভাৱে কমলপুৰ সমষ্টিৰ পৰা এতিয়ালৈকে ৰাজ্যিক সম্পাদক হিচাপে কোনো ব্যক্তি ৰাজ্যিক কাৰ্যালয় বা ৰাজ্যিক কমিটিত স্থান পোৱা নাছিল পোনপ্ৰথমবাৰৰ বাবে সন্মানীয় ৰাজ্যিক সভাপতি প্ৰমুখ্যে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে মোক বিজেপিৰ কমলপুৰ অঞ্চলৰ পৰা ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে কমলপুৰবাসী ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ বা যিখিনি তেওঁলোকৰ আজিলৈ যি মৰম চেনেহ সেইখিনি বুটলি পৰৱৰ্তী পৰ্যায়ত কাম কাজ কৰি যাম বুলি মই দৃঢ় প্ৰতিজ্ঞ নিউজ ডেস্ক ৰিপৰ্ট খবৰ